মহাপুৰুষ স্ত্ৰী বাল্য বৃদ্ধ সমস্ততে অধিকাৰ চণ্ডালকো কৰে নামে এখনে উদ্ধাৰ কলিৰ সন্ধ্যাত মই পঢ়িলো পিতৃত তুমি মহাবৈষ্ণৱত কৰিবু বিদিত প্ৰশ্নৰ উত্তৰ দেওঁ শুনা সাৱধান কৃষ্ণৰ নামেহে জানা পৰম কল্যাণ নামে সাধে যাৰ যেন মতয় অভিলাষ জীৱা মুখ্য চাহে বৈ গুণ থত দেন্ত বাস জ্ঞানীৰো জানিবা হৰি নামে মুখ্য ফল নাহিকে নামত পৰে পৰম মংগল চাৰিও বেদৰ সাৰ এহিকে নিশ্চয় জানি পৰীক্ষিত তুমি তেজিও সংশয় অল্পকালে সাধে সিদ্ধি কৃষ্ণৰ ভকতি দুই দণ্ডে পাইলা গতি শতাংগ নৃপতি দানৱ গণক যিনি নৃপতি পূৰ্বত দেৱতাক ৰক্ষা কৰি আছিলা স্বৰ্গত ও দেৱ হমে বোলে বৰ লোৱা মহি পাল ও ৰাজা বোলে কৈও আগে জীবু কত কাল দেৱে কহে জীৱাই আৰু দুই দণ্ড মানে শুনি শীঘ্ৰে পৃথিৱী আহিলা বিমানে সমস্ত ত্যজি ৰাজা স্থিৰ কৰি মন কৃষ্ণৰ অভয় পদে পখিল শৰণ মুহূৰ্তে কটাংগে পাইলা পৰম গতিক অজীৱা সাত দিন তুমি চিন্তা কৰা কি এহি বুলি কহিলা ধাৰণা যোগ মুনি অজাক কহি আছে হৰি ব্ৰহ্মাতয়া পুনি সংসাৰ তৰণ পথ আছে সংসাৰত অনেক বিঘিনিতাতো দুষ্কৰ শ্ৰৱণ কীৰ্তন কৰি কৃষ্ণ কয়া ৰাধে মহামুখ্য সাধে একো বিঘিনি নবাধে জাত হন্তে হুৱে ৰতি কৃষ্ণৰ চৰণে ও নাহিকে সুগময়াত পৰে ত্ৰিভুৱনে পূৰ্বত ব্ৰহ্মায়ে Sit down, Jenny, বেদ
কল্পতে উপজে গোবিন্দ প্রেমরতি হেন জানি মহাযত্নে কৃষ্ণ শ্রবণ কীর্তন করা তেজিয়ান কথা উদ্ধয় গায়েতে গেতে জীব মায়া জালে কৃষ্ণর পরম পদ পাইবায়লে পগালে দুই অধ্যায়র কথা কইল এহি মানে হুকমুনি গহনে তোরা জাত ভিত মানে জ্ঞানী মন ঈশ্বর এহি মানে প্রয়োজন করিবে কৃষ্ণর মাত শ্রবণ কীর্তন যেন ফল পায় হবে দেবতাক যদি হবে লবে সর্বকীর্তি প্রভু মাধব ভজি অজ্ঞানীকে হইবে আন দেবতাসকল যেন পুত্র ভাইদার জনে তুষ্ট ফল ভকত জনৰ সঙ্গে ৰঙে সৰ্বক্ষণ কৃষ্ণ আৰাধি কৰে শ্ৰৱণ কীৰ্তন এহি মানে মাত পুৰুষ হাত পুৰুষৰ আৰু কৰ্ম হবে ব্যৰ্থ হৰি বিমুখৰ গুণনে দেয় উপজা জ্ঞান শুদ্ধ মতি ইহ পৰলোকৰ সুখৰ বিৰপতি ৰামে মুখ্য অধিক সুখ প্ৰেম ভগৱতী হেন হৰি কথা কৰে অভীষ্ট লাভৰ উপায় ৰাম হেন গুণী সুত কহনকে বিনাৱন্ত আউৰ কিবা সুগতনি পতি পুচিলত শুনিতে উৎসুক আছে দুয়ো বৈষ্ণৱৰ যেন ভৈল সংবাদক হিউ নিৰন্তৰ ক্ষণিকো নুশুনে কৃষ্ণ কথা যিটো নৰ ব্যৰ্থে আয়ু হৰে পূজ সিটো মনুষ্যৰ ৰাম হেন জানি কৃষ্ণ কথা সংসাৰতে সাৰ কহি উপভোগ আয়ু সাফল আমাৰ যাৰ পৰ পথক নগৈল দামোদৰ কুকুৰ সদিক সিটো নিৰ্দয় পামৰ বিষ্ঠামূত্ৰ ভুন যে যেন অধম কুকুৰে ঔতে যেন পন্তকক চুবায়া হাতী মৰে যেন গাধে ব্যৰ্থে মাত্ৰ বহি মৰে ভাৰ হৈহি চাৰি গোটা পশু পতন্তৰ তাৰ ন পাতয় কাণ সিটো কৃষ্ণৰ কথাত হৈলা দুই কৰ্ণ তাৰ দুই ভীতিগাত হৰি গুণ নগাই কৰে আনকে ব্যাখ্যান অজানা জিহ্বা ভৈল
কিৰীতি যুগুত মাথা ভাৰ ভৈল তাৰ কৃষ্ণৰ নকৰে কৰ্ম যিটো হস্ত দুই কংকন সহিতে সিটো হব সম হৈ কৃষ্ণৰ মূৰ্তিক যিটো নেদেখে অধম তাৰ চক্ষু সম্যকে মই ৰাৰস সম কৃষ্ণৰ থানক যিটো নকৰে গমন বৃক্ষ শিপা সম তাৰ দুখানি চৰণ ভকতৰ পদৰেণু নলবে যিজন জীৱন্ততে হব সিটো মৃত সমান কৃষ্ণ পদ তুলসীৰ নলৈলে ঘ্ৰাণ কাঢ়ন্তনি চাব সিটো ভাষীৰ সমান হৰি হৰি বুলন্তে নহি কাৰো মাৰ চিহিত বজ্ৰশিলা সদৃশ নিবাতাৰ চিত অহেন জানি সুত পুৰি যোগয় অভিমত যি কথা কহিলা সুকে ৰাজাৰ হয়াগত কহিউক সমস্তে নুশুন শুনো সাৱধানে তৃতীয় অধ্যায়ৰ কথা গৈলা এহি মানে আৰম্ভ মংগলাচৰণ কৃষ্ণ ৰামে শুনা আদি গজন ভাগৱত কথা মনুষ্য জন্ম কৰিতো নগৰীয় ব্যৰ্থা পুৰাণৰ সূৰ্য এইটো মহাভাগৱত ব্যাস মহাৰিষি আৰু কহিছা মহত আৰু অন্তৰ্গত পৰমাৰ্থ কথা যত মই মাত জানো নাৰ দৰ প্ৰসাদত ৰামে মূত হন্তে মহামুনি ভোগে জানি অন্ত বিদুৰে হাক জানন প্ৰতি নাজানন্ত টিকা ভয় কচাই মহাবুদ্ধিৰ প্ৰভাৱে কেহু জনে তাৰ তত্ত্ব অৰ্থ গনা পাৱে ৰামে বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন আৰু কীৰ্তক জানে জন শুদ্ধভাৱে লৈ যিটো কৃষ্ণ শৰণ ভকতিৰ প্ৰসাদ নিৰ্মল হৈ মন ৰাম শিকি মহাজনে আৰু তত্ত্বক জানয় ভাগৱত পুৰাণৰ গ্ৰহিলো নিৰ্ণয় ও ৰাম জানিয়া কৃষ্ণত কৰা একান্ত ভকতি কলি যুগে কৃষ্ণ নাম কীৰ্তনে হে গতি বিশ্বামিত্ৰ পৰাশৰ আদি মুনিগণ
জলবায়ু পত্ৰ মাত্ৰ কৰন্ত ভোজন কামিনী জনৰ মুখ পদ্ম সুললিত দেখি তাৰা হবু ভৈল কামে বিমোহিত দধি দুগ্ধ ঘৃত মিশ্ৰ কৰি শালি অন্ন প্ৰবন্ধিয়া প্ৰতিদিতে ভোৰে যেদিতো জন সিওজনে পাৰে যদি ইন্দ্ৰিয় জিনিত বিন্ধগিৰি পাৰে হেতেৱে সাগৰ তৰিত ইন্দ্ৰিয় কজিনি বাৰ আছে যাৰ মতি সতহতে কৰিব যত্ন সন্তৰ সংগতি শ্ৰৱণ কীৰ্তন মাত্ৰ কৰিবে কৃষ্ণৰ ইন্দ্ৰিয় কজিনি হৈবে কৃতাৰ্থহীনৰ হেন জানি যতনে জীৱান কাম শংকৰে ৰচিলা ডাকি বোলা সৃষ্টি